নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ এফালে খানা খাবলৈ। ক'ত খানা খাবলৈ গৈ আছোঁ, কি গৈ আছোঁ আপোনালোকক সকলোবোৰ দেখাই থাকিম। ঘৰত যিহেতু আজি বহুত ভাগৰ লাগিলে, সেইকাৰণে ভাত বনাবলৈ মন নগ'ল। সেইকাৰণে আমাৰ মিষ্টাৰ ইণ্ডিয়া ক'লে ব'লা খানা খাবলৈ যাওঁ। ইয়াত আমি পাই গ'লোঁ, আমাৰ য'ত খাবলৈ আহিছিলোঁ তাত আমি খানা খোৱা জেগা পাই গ'লোঁ। আপোনালোকক কৈ আছোঁ ক'ত আহিছোঁ। ইয়া আমাক দিছে ফ্ৰেঞ্চ ফ্ৰাই খাবলৈ, বেটা আৰু মোক। আমি এতিয়া লাহে লাহে ফ্ৰেঞ্চ ফ্ৰাই খাই আছোঁ আৰু ইয়াত দেখিছেনে ফ্ৰেঞ্চ ফ্ৰাই। এতিয়া বহুত মজা লাগিলে খাই আছোঁ আৰু। আমাৰ খানা আহি গ'ল। বেটাই খাব নান। নাই কি আছিলে হেৰিটো, চিকেনটোৰ নাম কৈ দিয়া আকৌ। চিকেন টিক্কা মচলা, চিকেন টিক্কা মচলা বোলে ইয়াৰ ডাল ফ্ৰাই। আমি আৰু ৰাইচে খাম, ভাত খাম, ৰাইচ নহয় দেই। অসমীয়া মানুহে আমি ভাত মানে বেটাই নান খাই ভাল পায়, নান খাব। এয়া বেটা, মই নিজকে অকণমান দেখাই লৈছোঁ আৰু। ইয়াত আমি খাম আৰু আমাৰ টিপুলদা আৰু গৌতম আহি আছে। ইয়াতে অকণমান বাহিৰত কিবা এটা কৰিছে। ঠিক আছে, খাই লওঁ দেই, তাৰপিছত বাকীখিনি দেখাই আছোঁ। বৰ্তমান খাই মেলি শেষ হ'ল। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ, গৈ আছোঁ। একে মানে আমাৰ লোকেল ভণ্টি হয়, লগ পালোঁ, ভাল লাগিলে আজি বহুত। নমস্কাৰ। বহুত ভাল লাগিলে লগ পাই। বহুত মানে আগৰ পৰা শুনি আছোঁ মধু হয় নাই, কিন্তু আজি চিনাকি হৈ ভাল লাগিলে। কিন্তু মানে নেক্সট কৈছোঁ বাই এজনী লগ পালে মোৰ ঘৰলৈ যাবলৈ কৈছোঁ, মানে ছুটি হ'লে যাবা কিন্তু দেই। ঠিক আছে, আহি থাকিম, মই আহি থাকোঁ, কিন্তু চিনাকি কিন্তু আজিয়ে হৈছে। কোনে ক'ব, ভদাই লগ পোৱাৰ নিচিনা লাগিছে, ভাল লাগিছে। ঠিক আছে, আহি থাকিম বাৰু। বাই বাই, ঠিক আছে, গুড নাইট। খাই মেলি ওলাবলৈ হোটেলৰ পৰা ভণ্টিজনী লগ পালোঁ, ইয়াত বহুত ভাল লাগিলে। তাই বেচেৰীজনী একদম ছুটি টুটি নাই। আমাৰ তিনিচুকীয়া হয় বাৰু তাই। বন্ধ হ'লে, অসম বন্ধ আৰু ভাৰত বন্ধ হ'লে তাইক লৈ যাম বুলি কৈছোঁ, লৈ যাম।